Subscribe now and press the bell icon. Never miss an update. আজি শনিবাৰে আমি ভিক্ষাৰী গাওঁ যাক হৰেশ্বৰ মোৰ ঘৰ নিমখপাৰা নিমখপাৰাও আছে চিনি পাৰা নাই ইয়াৰ বাৰু কৰা মানুহকে ভাড়াখন দিওঁ কোনো ডেকা ডেকেৰিক ভাড়াখন নিদিওঁ দেউতাৰে ক'ত গ'ল কালি মই দেউতাৰে লগ পালোঁ আজিও ক'ত গ'ল জীৱৰ বিলে ভণ্টিৰ নামটো কি জানি এই গাঁওটো মিলাই যাম দে আজি বেয়া কৰ মই যাম যা এইবাৰ যাম মই হৰিমতী কাষত হৰিমতী অ হৰিমতী যাম ৰ'বা হৰেশ্বৰ তাত আহিলে ফাঁচি গ'ল মানে যাম ৰ'বা অলপ পিছত যাই আছোঁ ৰ'বা অ হৰিমতী হেৰি মই পিছত ফোন কৰি আছোঁ দিয়া এতিয়া ৰাখা বাই ঘূৰাইছে হৰিমতী আছা তোমালোকৰ এখেত অফিচলৈ গ'ল নেকি ভালে হৈছে দিয়া মই নহয় তোমালোকে এটা ধুনীয়া চাই গিফ্ট লৈ আহিছো এইটো চোৱা কি লিপষ্টিক বহুত কম ভাল লাগে লিপষ্টিক একো নহয় দিয়া কিনো হ'ব লোৱা দে লোৱা এইটো সদায় লিপি লগত মোবাইলটো ক'ত গ'ল মোবাইলটো পাহৰি আহিলোঁ নহয় লৈ আহিব লাগিল ঘৰৰ পৰা ধুনীয়া ন কোনে কি ক'ব আছে মোৰ টিটোৰ লগত নাই আপোনাৰ এখেতৰ বোলে পেটটো বোলে বিষাইছি কিবা হৈছিয়ে নেকি না কিবা বোলে ভাল খবৰ আছে ঐ পেট বিয়াছি কিবা বিয়াছি তাতে খুৰা আপুনি কেন ঘুমাইব লাগে মোক তিৰিৰ পেট বিয়াছি ফোন কৰি ক'ব লাগে আপুনি বয়সস্থ মানুহ এতিয়া কাৰণ নাটকা বছৰ ৰুমৰ ভিতৰত সোমাই আহিবা নালগে নহয় খুৰা বেটা বিয়া কৰে তোৰ বাহাদুৰি হৈছি তোক মই ভাড়া নাপালেহে মাহত তোক মই ঐ মাইকেল ভালকে থাকবি দেই বুঢ়া চকুত কিন্তু ভাল নহয় সি কোনোবাই না তোক ধৰাত পৰি মাৰিব ধৰাত পৰি মাৰিলি তোকো সুধিব মোকো সুধিব বুজছা সেইকাৰণে ভালকে থাকবি আদে মই মোবাইলটো এৰি আহিছোঁ মই যাম তো ভালকে থাকবি না সাৱধানে কিন্তু তাৰ পৰা উপায় নহৈছে মানে কি যে হ'ব এইগিলা কথা সাংতে দেৰি হ'ল মানে কেইটা বাজিল চাং ৰ 11টাই বাজিল এতিয়াতো অফিচ যাই পাওঁতেও দেৰি হ'ব বছৰ গালি খাব লাগিব আজি এটা কামেই কৰোঁ অফিচক নাযাওঁ ৰহ কাপোৰখিনি সলকিখিনি গুৱাহাটীৰ ফালে ভালকৈ চাওঁ আজি গুৱাহাটীখন ৰহ কাপোৰখিনি সলাই লওঁ ৰহ ইমান দিন চালো আমাৰ দেখিনো চাব লাগে আগতে ছোৱালী দেখা পোৱা নাই নেকি এনেকে যে ৰাস্তা ঘাটে ছোৱালী জকাই ফুৰা জান কি হ'ল আমাক খন থোৱা যেন লাগিছে যেতিয়া কলেজলৈ আহিও সি সদায় মোক চাই থাকে আজি আকৌ আৰু ই জকাই দিছে কিয় তই কিয় আপি জকাই থাকা তাৰ আগতে আপি দেখা নাই নেকি কি এত তোর গার্লফ্রেন্ড নাকি এতো মোর গার্লফ্রেন্ড তোর কি প্রবলেম আছে নাকি चांद सा रोशन होगा चेहरा नए लक्स से चांद सा रोशन चेहरा नया लक्स
এইটো তোৰ গাৰ্লফ্ৰেণ্ড মানে ফুটবল খেল দেখা পাইছা না ফুটবল খেল এখনত গলকিপাৰ থকা এতিয়াও যেনেকৈ গল দিবলৈ চেষ্টা কৰে ঠিক তেনেকৈ কিবাটো কৰিবি নেকি ইমান বেছি বুকি আছে বে ইয়াক আজি আই ঐ এংকে আৰু মানুহ মাৰে না ঐ আই 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 অলপ বহিয়ে লওঁ ৰ আইনো ফোন কৰে এইখিনি বৰ আৰু আয়ো আয়ো হেল্ল' নাই ৰ মই মানে অলপ কাম কৰি আছো দৌৰি আছো নাই দৌৰি আছো সেইকাৰণে হেঁচি আছো দে হ'ব দে এনেকুৱা সময়তে ফোন কৰিব পাৰে এনেকে থাকবি নহ'ব লাহে লাহে ভাড়া ঘৰক গেলি যাব লাগিল কৃষ্ণ আহি পালো দে ভাড়া ঘৰটো বুঢ়া তলত নাথকে নহয় আৰু বুঢ়া ওপৰতে থাকে ওপৰতে যাব লাগিল ক'ত যাব পাৰিম বোধহয় ইমান সৰু কলটো ইছৰাম দে থাকে দে কি কবি আৰু মোৰ মিনতি তাৰা বঢ়িয়া মিঠা এইখিনি কালি খাম থৈ দিলো আজি আয়ো যায় নাপাং নহয় আৰু আছে ইমান আছে ৰ উৰা টোপনি হৈছি ৰেষ্টৰ কি হৈছো তোৰ দাদা নকবি দিয়ক আজিকালি সমাজত ভাল মানুহ স্থান নাই চব বেয়া মানুহৰে স্থান কিনো হলো তোৰ তই কেনে কৈছা ৰেষ্টৰ মোৰ বাপাটো নকবি দিয়ক ৰাস্তাই দি হাপি যাই আছে চাৰিটা পাই জকালা মই বোলো আপোনাক মাৰো উল্টাকে আপোনাকে মোকে মাৰলা এনাই গোটাই সিংগম অলছি তই সিংগম তই চাইটা মাৰা তই হা বাপা দাদা ঠিক আছে বাদ দিও 108 ফোন কর দাদা 108 ফোন কর ফোন করু মোবাইলটো নম্বৰটো বা কি আছিল মই পাহৰিলেই নহয় ৰেষ্টৰ 108 নম্বৰটো কি আছিল পাহৰিছো মনত নাই দাদা মই পাহৰিলো নহয় নম্বৰটো কিবা আছিল দাদা এটা কাম কৰো নহ'লি এটা বেমাৰটো মোৰ ভাল হ'ব দে এটা কথা কম খং কৰবি নেকি কিনো ক বাপা মই তোক খং কৰিম হা বাপা ক কি ক দাদা আজি আপোনাৰ নহ'লে আপিটোকে মোক দিয়ক মই গাঁৱত লৈ যাওঁ আজিৰ পৰা আপুনি মোৰ বুঢ়াই হওক হাৰামি তোক আছে মোৰ ৰ'ব সেই বুঢ়াই মোক খেদিছি আপোনালোকে এটা বিনম্ৰ অনুৰোধ যদি ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুঢ়া আহিছে মই যাম বাই